আমি যেহেতুকে একেদিনত আমি খুব সোশ্যাল মিডিয়াত বা বহুত প্ৰতি যোনটো বনা অঞ্চলত বন বিভাগৰ আন্দাৰত যোনে আগ্ৰাহন কৰিছে, যোনে দখল কৰিছে বেদখল হিচাপে অসম চৰকাৰ তথা অসম চৰকাৰ তৰফৰ পৰা যেটো উচ্ছেদ অভিযান চলাইছে তাত আমি হিল পিপল কালচাৰেল ফোৰাম তথা SPCF 29টা জাতি জনজাতি সংগঠনে আমি সম্পূৰ্ণ অসম চৰকাৰৰ প্ৰতি আমি সমৰ্থন জনাইছো। কিয়নো অসম চৰকাৰে ভাবিছে যে ভৱিষ্যতে অসমৰ সুৰক্ষিত হৈ থাকক, তাৰ উদ্দেশ্য ৰাখি সেই উচ্ছেদ অভিযানটো আৰম্ভ কৰিছে। তাত আমি দেখিছো, সেইকাৰণে আমি সম্পূৰ্ণ তাত সমৰ্থন কৰিছো। ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছো অসমৰো কিছুমান সংগঠন ইয়াৰ প্ৰতিবাদো কৰা আমি দেখিবলৈ পাওঁ, কিন্তু ইয়াত আমি উল্লেখযোগ্য হিচাপে আমি চাব লাগিব যে অসমত যদি আজি সুৰক্ষিত হ'বলৈ কাৰণে যদি হয় তেতিয়াহ'লে বিভিন্ন জাতি জনগোষ্ঠীসকলে যেনেকৈ সমৰ্থন কৰিছে আমি সকলোৱে আগবাঢ়ি সমৰ্থন কৰিব লাগে। আৰু ইয়াৰ লগে লগে এই উচ্ছেদৰ অভিযানত দেখি কিছুমান সংগঠনে বিশেষকৈ নেশ্যনেল লেভেলত মুছলিম সংগঠনে জামিয়াত উলামা হিন্দ সেই সংগঠনৰ সভাপতিয়ে বক্তব্য ৰাখিছে যে তেখেতে সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম চিফ মিনিষ্টাৰ তেখেতক ৰিমুভ কৰিব লাগে। তেওঁলোকে কৈছে যে আমি অসমত মুখ্যমন্ত্ৰী আমাৰ চিন্তাধাৰা মতে হ'ব, এটা যিটো ভাবুকি এটা বক্তব্য ৰাখিছে। আমি এইটো ষ্ট্ৰংলি SPCF তৰফৰ পৰা আমি কণ্ডেম কৰিছো, নিন্দা কৰিছো। আৰু এনেকৈ বক্তব্য তেখেতে উঠাব লাগে, কিয়নো বিদ্ৰোহ কৰিব লাগে। কিয়নো তেখেত কোন? তেখেতক আমি এটাই কথা ক'ব বিচাৰিছো যে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়াসকলৰ আমিতো অসমৰ বুলি ক'লেতো আমাৰ সম্পদ কি আছে? ইয়াতে ৰাইনো না, একচুৱেলি গড়টো ইয়াত নেশ্যনেল লেভেলত এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা। এইটো ক'ত আমি ৰাখো? বনৰ বিভাগতে। নেশ্যনেল পাৰ্ক ক'ত আছে? আমি কাজিৰঙাত পাইছো। তো যদি আমাৰ খিলঞ্জীয়াসকলে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীসকলে ফৰেষ্টৰ বনা অঞ্চলত বন বিভাগৰ মাটিত আমি কোনো দখল কৰাত আমি দেখি পোৱা নাই। যদি কোনোবাই যদি এই উচ্ছেদ কৰা জেগা যদি খিলঞ্জীয়াসকলৰ কাৰণে যদি উচ্ছেদৰ জেগাত কোনোবা পতা থকা মানুহক যদি ক'ৰবা যদি উচ্ছেদৰ জেগাত লাগি যায়, চিফ মিনিষ্টাৰে স্পষ্টকৈ কোৱা আছে তাত আপোনালোকে ডিচিক আপোনালোকে আবেদন কৰিব পাৰে বুলি তাত কোৱাও আছে। তাত সত্ত্বেও বাহিৰৰ সংগঠনৰ মানুহবিলাকে যে এনেকৈ ভাবুকি আহিছে, এইটো আটাইতকৈ আমি ক'বলগীয়াৰ কাৰণে এটা মেইন মুৰব্বী আমাৰ চিফ মিনিষ্টাৰ, আজি বিজেপি চিফ মিনিষ্টাৰ হ'ব পাৰে, খালি অসমৰ অন্য এজন চিফ মিনিষ্টাৰ হ'ব, তেনেকৈ ভাবুকি আহিব নেকি? আৰু আমি কোনোদিনে এইটো অসাংবিধানিক কথাত আমি মানি ল'ব নোৱাৰোঁ। আমি যাক চিফ মিনিষ্টাৰ পাতিব অসমৰ জাতি জনগোষ্ঠীৰ ইয়াৰ জনসাধাৰণ মানুহবিলাকে বিবেচনা কৰিব। তেখেতনো কোন হয়? সেইকাৰণে এইটোতো আমি নিন্দা কৰিছো, কণ্ডেম কৰিছো, আৰু আমি বিদ্ৰোহ কৰিব লাগে। আৰু যদি নহয় কিন্তু ভয়াৱহ পৰিস্থিতি হয়। আৰু এটা কথা মই ক'ব বিচাৰিছো যে আজি আমাৰ মাননীয় চিফ মিনিষ্টাৰ ছাৰৰ আজি একো এটা হোৱা নাই। ভৱিষ্যত যদি কিবা এটা তেখেতৰ প্ৰতি কিবা এটা যদি হয়, ঘটনা হয়, তেতিয়াহ'লে দায়িত্ব কোনে ল'ব? দায়িত্বটো তেওঁলোকে ল'ব লাগিব। সেইকাৰণে আমি কণ্ডেম কৰিছো আৰু শীঘ্ৰে এইটো বিদ্ৰোহ কৰিব লাগে, ক্ষমা বিচাৰিব লাগে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি। অসমৰ যিমানখিনি খিলঞ্জীয়া মানুহক অসমৰ মুখ্যমন্ত্ৰী এজনক অপমান কৰাটো গোটেই অসমৰ ভিত্তিত এটা জনসাধাৰণকে অপমান কৰা হয়। সেইকাৰণে তেখেতসকলে এইটো বিদ্ৰোহ কৰিব লাগে বুলি আমি দাবী জনাইছো।